সকলো ভালে আছে? সকলো ভাল? সকলো ভালে আছেতো? তে মোৰ লগত সকলো একেলগে ক'ব, ভাৰত মাতা কি। অলপমান শব্দ কম হৈছে, মোদীজী আমাৰ সন্মুখত আছে, ঊৰ্জা বহুত পাব লাগে। একেলগে ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি, ভাৰত মাতা কি। বহুত বহুত ধন্যবাদ। ভাৰতৰ সন্মানীয় প্ৰধানমন্ত্ৰী, আমাৰ আটাইৰে প্ৰেৰণাৰ স্ৰোত আৰু বিশ্বৰ এক মহান নেতা, ভাৰতৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, অসমৰ হৈ কেন্দ্ৰত আমাৰ জনগণক প্ৰতিনিধিত্ব কৰা ৰামেশ্বৰ তেলী ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস ডাঙৰীয়া, মোৰ সতীৰ্থ মন্ত্ৰীসকল, সাংসদসকল, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া ডাঙৰীয়া, ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক অশোক সিংঘাল ডাঙৰীয়াকে আদি কৰি মঞ্চত সমবেত মোৰ সতীৰ্থ বিধায়কসকল আৰু আজি এই সভাত উপস্থিত হোৱা অগণন ৰাইজ, আই ভণ্টি আৰু দেউতা মাসকল, পোনপ্ৰথমে মই আপোনালোকক আজিৰ এই বৃহৎ আৰু অত্যন্ত ঐতিহাসিক সভালৈ অসম চৰকাৰ আৰু অসমৰ ৰাইজৰ হৈ আদৰণি জনাইছো। আমি সকলোৱে জানো, স্বাধীনতা সংগ্ৰামত 20 ছেপ্টেম্বৰ 1942 চনত 13 জন বীৰ শ্বহীদে এই ঢেকিয়াজুলিৰ পবিত্ৰ ভূমিত সাম্ৰাজ্যবাদী ব্ৰিটিছ শাসনৰ পৰা ভাৰতক মুক্তি কৰিবলৈ प्राण आहुति दिसिल। स्वतंत्रता संग्राम में ये वीर भूमि ढेकियाजुली में 13 शहीदों ने आत्म बलिदान दिया था। इस वीर भूमि में हम सब मिलके हमारा माननीय प्रधानमंत्री मोदी जी को स्वागत करता हूं। श्रद्धा राइज, आमार माजत नरेंद्र मोदी डांगरी आज उपस्थित आछे। मैं केइटामान कथा कम, बहुत बेसी कथा कब नुखुजो। 2020 सनत आमार अखम आरु विश्वर बुकुलै कोविड महामारी आहिसिल। प्रधानमंत्री नरेंद्र मोदी डांगरियाय अकल भारतते নহয় विश्वर नेतृत्व लैसिल कोविड महामारीर बिरुद्धे जुझ दिबलै। तेखेतर अत्यंत व्यस्ततापूर्ण आरु राष्ट्र दुर्योगर समयत मोदी डांगरियाय अসমবাসীৰ ওচৰত থিয় হৈছিল। PM কেয়াৰৰ পৰা সেই সময়ত আমাক 947টা ভেন্টিলেটৰ, 1300 অক্সিজেন কনচেন্ট্ৰেটৰ, 3541টা অক্সিজেন সিলিন্ডাৰ, 9 লাখ মাস্ক, 2 লাখ পিপি কিট, 250 কোটি টকা আমাক সেই সময়ত माननीय मोदीजीए अসমবাসী राइजर बाबे आमार सन्मुखत दिसिले। मोदी डांगरियाय भारतवर्षলৈ भैक्सिन आनिले कोविडर बिरुद्धे जुजिबलै। आत्मनिर्भरशील भारत ताक प्रतीयमान करी विश्वर दरबारत प्रतीयमान करी আজি अकल मोदी डांगरियाय भारतत নহয় विश्वर सकलो राष्ट्रলৈ कोविडर भैक्सिन আজি যোগান ধৰিছে। आमी गौरव अनुभव करूं जे आमार राज्य को मोदी डांगरियाय 6 लाख डोज वैक्सीन पठियाइছে आरु इतिमध्ये 87,500 डॉक्टरक आमी वैक्सीनेशन करिब पारिछु। आपनालोকক जनाबोलै पाई मैं गौरव अनुभव करूं जेतिया अहोমৰ राइजे कोविड महामारीर लगत जुझि आसिल 2,50,00,000 मानुहक मोदी डांगरियाय बिना पैसात चाउलर जोगान धरिছিল। 9,37,000 मेट्रिक टन चाउल तेखेते अहोমৰ राइजर बाबे जोगान धरिছিলে। 95,34,385টা बैंक एकाउंटत 500 टकाকৈ 1430 कोटी टका तेखेते आमार दुखिया राइजर बाबे
বেংক একাউণ্টত জমা দিছিলে। আজি আমি গৌৰৱ অনুভৱ কৰোঁ যে প্ৰধানমন্ত্ৰী কিষাণ আঁচনিৰ জৰিয়তে 18,61,715 জন কিষাণ বন্ধুলৈ মোদী ডাঙৰীয়াই 392 কোটি টকা আগবঢ়াইছে। আজি আমাৰ ৰাস্তা, আজি আমাৰ মেডিকেল কলেজ, আজি আমাৰ অৰুণোদয়, অভিনন্দন, স্বয়ম, আজি এই গোটেই আঁচনিবিলাকৰ যদি কোনোবা মানুহৰ আশীৰ্বাদৰ কাৰণে সম্ভৱ হৈছে, সেই সম্ভৱ হৈছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদৰ বাবে এই আঁচনিবিলাক আজি সম্ভৱ হৈছে। আজি মই অসমৰ ৰাইজক অনুৰোধ কৰিম, যোনে টিভিত চাই আছে, যোনে ইয়াতে চাই আছে, যোন উপস্থিত আছে, মই সকলোকে অনুৰোধ কৰিম যে নিজৰ স্থানৰ পৰা থিয় হৈ অসমবাসী ৰাইজলৈ মোদীজীয়ে সহায় যি আগবঢ়ালে তাৰ বাবে দীঘলীয়া হাত চাপৰিৰে মোদীজীক আপোনালোকে অভিনন্দন জনাওক। দীঘলীয়া হাত চাপৰিৰে আপোনালোকে মোদীজীক অভিনন্দন জনাওক। সকলোৱে দীঘলীয়া হাত চাপৰিৰে মোদীজীক অভিনন্দন জনাওক। আজি মোদীজীৰ কাৰণে আমি কোভিডৰ লগত যুঁজিব পাৰিলো। মোদীজীৰ কাৰণে আমি অসমখনক পৰিৱৰ্তন কৰিব পাৰিলো। আৰু মোদীজীৰ কাৰণে আজি অসম ভাৰতৰ 5খন শক্তিশালী ৰাজ্যৰ ভিতৰত এখন হিচাপে থিয় হ'ব পাৰিছে দীঘলীয়া হাত চাপৰিৰে। শ্ৰদ্ধাৰ ৰাইজ, আজিৰ দিনটো অসমৰ বাবে গৌৰৱৰ দিন। এখন নহয়, দুখন নহয়, আমাৰ ৰাজ্য চৰকাৰৰ দিনত ধুবুৰী, নলবাৰী, নগাঁও, কোকৰাঝাৰ, উত্তৰ লখিমপুৰ, তিনিচুকীয়া, ডিফুত আমি মেডিকেল কলেজ নিৰ্মাণৰ কামত আগবাঢ়িলো। এই প্ৰতিখন মেডিকেল কলেজ নিৰ্মাণৰ বাবে মোদী ডাঙৰীয়াই 180 কোটি টকাকৈ আমাক আগবঢ়াইছিল। আজি আমি গৌৰৱ অনুভৱ কৰোঁ, জুলাই মাহৰ পৰা আৰু দিল্লীত এইমছৰ কাৰণে যাব নালাগে, চাংচাৰিত মোদী ডাঙৰীয়াই আমাক এইমছ দিলে আৰু জুলাই মাহৰ পৰা এইমছৰ কাম আৰম্ভ হ'ব। আজিৰ এই মঞ্চত অসম চৰকাৰে মোদী ডাঙৰীয়াক আমন্ত্ৰণ কৰিছিলে বিশ্বনাথ চাৰিআলি আৰু চৰাইদেউত 2খন মেডিকেল কলেজৰ কাম আৰম্ভ কৰিবৰ বাবে। মোদী ডাঙৰীয়াক আমি কৃতজ্ঞতা জনাইছো যে তেখেতৰ ব্যস্ততাপূৰ্ণ সময়ৰ মাজতো 564 কোটি টকা আৰু 557 কোটি টকাৰে নিৰ্মাণ হ'বলগীয়া চৰাইদেউ আৰু বিশ্বনাথৰ মেডিকেল কলেজৰ আদি মোদী ডাঙৰীয়াই আধাৰশিলা স্থাপন কৰিব। মই গৌৰৱ অনুভৱ কৰোঁ যে আজি আমাৰ অসমত 8,000 কোটি টকা খৰচ কৰি মোদী ডাঙৰীয়াই অসম মালা আঁচনিৰ কাম আজিৰ দিনটোৰ পৰা আৰম্ভ কৰিব, য'ত ঢেকিয়াজুলি আৰু বৰচলা সমষ্টিটো 2টা ডাঙৰ ৰাস্তা আমি নিৰ্মাণ কৰিব গৈ আছো। মই পুনৰবাৰ মোদী ডাঙৰীয়াক ঢেকিয়াজুলিত ৰৌতাৰ পৰা মিছামাৰী হৈ আৰু দলগাঁৱৰ পৰা শিঙৰি হৈ পুৰা ডিপোটালৈকে এই অসম মালাৰ অধীনত ৰাস্তা নিৰ্মাণ হ'ব গৈ আছে। শ্ৰদ্ধাৰ ৰাইজ, পুনৰ এবাৰ অসমৰ এই বীৰভূমিলৈ, আমাৰ জননী জন্মভূমি অসমলৈ আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক সাদৰেৰে সৈতে আমি আদৰণি জনাইছো আৰু মোদী ডাঙৰীয়াক আমি আশ্বাস দিছো যে অসমত আকৌ এবাৰ মোদী চৰকাৰ, আকৌ এবাৰ, সকলোৱে ক'ব, আকৌ এবাৰ, আকৌ এবাৰ, আকৌ এবাৰ। বহুত বহুত ধন্যবাদ।